পুৱাই পুৱাই ফুৰাটো স্বাস্থ্যৰ বাবে ভাল। মূৰ্খ, এই সাধাৰণ কথাটোও বুজি নাপাওঁ। মোৰ কি লাভ? চাও, একেবাৰে লাভ লোকচানত আহিলি যে। এই কাৰণে তোৰ উন্নতি নাই। উন্নতি? মোৰ উন্নতি ঘূৰি পেলাও। আপোনাৰ পিছে এইটো মোৰ ব্যক্তিগত কথা। এইটো মোৰ ব্যক্তিগত কথা। কথা কবলৈ আহিছ? মালিক, কি হ'ল? কিবা এটা কৰি দেখুৱাব। দেখিলেহে লেখিম। পালো, পাই গলো। পালা? কি পালে? কচু। কচু? গাহৰি নোখোৱা কচু খাই মৰিব খুজিছে। ঐ, সেইফালে নহয়, এইফালে। বনৰীয়া কচু। চব ভিটামিন এই কচুতে আছে। তেজৰ কাৰণে ভাল। যা কলৈ? লৈ আন আকৌ। বুজিছো। কি বুজিছ? চাকৰ হয় যন্ত্ৰণা। তই কিবা কৈছ? নাই কোৱা। নাই কোৱা? মই চব জানো। কৰিলি নেকি? নাই পৰা, অলপ এক্সাৰচাইজ কৰিছো। বাপৰে, হেৰা কমল নেকি হে? খুৰা দেখোন, আপোনাৰ ভাল? ভাল ভাল। পিছে তোমাৰ কেনেকুৱা চলিছে? মোৰ সাংঘাতিক ভাল। পিছে বজাৰ কৰিলে হ'বলা? বজাৰ আৰু কিটো হ'ব, নৰ্দমাৰ কচু চব ঘৰত কেনেকে কথা কব লাগে সেইটোও নাজানে। মানে কচু শাক অলপ তুলিলো, খুৰীয়েৰে খাই বৰ ভাল পায় নহয়। মানে ৰক্ত চলাচল কৰাত সুবিধা হয় আকৌ। ৰক্ত চলাচল নহয়, তেজৰ কাৰণে ভাল। পিছে ৰাতিপুৱাই ৰাতিপুৱাই কলৈ বা গমন? নতুন যেন পাইছো। খুৰা, খুৰা, মোৰ নহয়, আন এজনৰহে। মাজে সময়ত তাৰ এটা দিও আকৌ। ভাল কথা। পিছে ঘূৰাব খুজিছিলা যে? নাই, মানে খুৰা। বুজিছো, কিবা পাহৰিলা চাগৈ। ব'লা, আমাক অলপ আগবঢ়াই দিবা। ব'লক। ঐ, নুঠ কেলেই? হ'ব হ'ব। পিছে এতিয়া কি কৰিম বুলি ভাবিছ? তাকেইতো। দুখ অৱশ্যে তোৰ নাই। চেওৰা ভঙা থাকিলে গৰু সোমাবই। তই কি কব বিচাৰিছ? ঘৰত গাভৰু ছোৱালী থাকিলে পুৱা গধূলি ডেকা লৰাই পাক এটা মাৰিবই। তাতে বাপেকে বেয়া পাই লাভ নাই। তাকেইতো, মইতো কোনো অপৰাধ কৰা নাই, খালি অলপ ফুচুলাইছিলোহে। অৱশ্যে বয়সৰ কথা এটা আছে। তোৰ বয়স আৰু তাইৰ বয়স ডিফাৰেঞ্চ কিন্তু কিবা এটা আছে। কেনেকুৱা? কুকুৰৰ জাত তোৰ লগত থাকিলে মোৰো পিঠি বহল হ'ব। কেনেকুৱা? নাই নাই নাই, লাভ নাই। তাই মাহীয়েকৰ ঘৰলৈ গৈছে। আহিব আহিব, নাহি কলৈ যাব। তই এটা কাম কৰ, ছেকেণ্ড ৰাউণ্ড তই চালু কৰি দে, বুজিছ? এই বুঢ়া বহুত কৃপন, গতিকে তই বুজিলি? কমল দেখোন, মাছ মাৰিছা? গুড মৰ্ণিং খুৰা। বৰশী পাইছো, আপোনাৰ ভাল নহয়? ভাল ভাল। ইয়াতো যে মাছ থাকিব পাৰে ভাবিবই নোৱাৰি। খুৰা, অসম বানপানীৰ বাবে বিখ্যাত। যেনিয়ে তেনিয়ে পানীয়ে পানী, গতিকে পানীত মাছ থাকিবই। হলেও এই পানীত মাছ? আপোনাৰ বিশ্বাস হোৱা নাই? এইয়া চাওক, আৰু এটা মাছ। এইয়া চাওক, আৰু এটা মাছ। এৰা, তাকেইতো। বজাৰত যিহে জুই চাই দাম, মাছ খোৱাটো গ'ল আৰু। সেইকাৰণেতো বৰশীত ধৰিছো খুৰা। মাছক কিহৰ টোপ দিছা হে?
সেই ময়দাৰ টোপ খুৰা টপা টপ গিলিছে। ময়দাৰটো তেতিয়াহ'লে খাব পাৰি। বৰশীৰ মাছে কেইটামান লৈ যাওক খুৰা। হয় নেকি? দিয়া দিয়া, বহুদিন মাছ খোৱা হোৱাই নাই। হে লওক খুৰা, লোকেলহে খাই ভাল পাব। গোটেই সোপা দিলা যে, তোমালৈ দুটামান ৰাখা। হে মোৰ হ'ব দিয়ক, দেখিছেই নহয় টপা টপ গিলিছে। তেতিয়াহ'লে তুমি বাই থাকা, মই যাওঁ। খুৰা, এই নন্দিতা আহিলেনে? নাই অহা, কাইলৈ আহিব নেকি? যাবাচোন অকমান আগবাঢ়ি। কমলে যে কি কামত ধৰিলে, সদায় ব্যস্ত। ঠিক আছে। মই কৈছো নহয়, দেখিলি? বুঢ়াই চাগে একেবাৰে টেকনিক লগাই কৈছে। ঐ বুঢ়া বুলি নকবি। হয় দে, হাজাৰ হওক, এই চেণ্টিমেণ্ট বুলি কথা এটা আছেতো। তোৰ যিয়েই নহওক, আমাৰ মতে বুঢ়াই চাগে অকমান টেকনিক লগাই কৈছে। লোকেল মাছ বহুত দিন খোৱাই নাই। যিয়ে নহওক, পিছে মাছৰ পইচা মোৰহে গৈছে। তাকেইতো, আমাৰ কিন্তু জয়ন্ত দাও কম বস্তু নহয়। এই ছোৱালী পতাব খুজিলে নোখোৱা বস্তুও খাব লাগিব, নকৰা কামো কৰিব লাগিব। এতিয়া চাই থাক কাইলৈ। তেৰিকা, ইমান সময় মাছ এটা দেখা দেখি নাই। তাত মাছ আছে নেকি? ধুৰ, তাত মাছটো দূৰৰ কথা, ভেকুলী এটাও নাই। দেখিলি, এঘণ্টা হবৰ হ'ল, মাছৰ দেখা দেখিয়ে নাই। যাওঁ বৈ, চাহ খাবলৈ মন গৈছে। আজি ৰিজাল্ট দিব নহয়। ব'ল বৈ। খুৰা দেখোন, গুড মৰ্ণিং। গুড মৰ্ণিং। পিছে ৰাতিপুৱাই কৰ পৰা আহিলাহে? আমি মানে দিগন্ত দেখোন। পিছে কৰ পৰা? এই ভাওনা খুৰা, ভাওনা বৰ সুন্দৰ ভাও দিছে, সেইকাৰণে একেবাৰে শেষ কৰি থৈ আহিলো। কি নাম আছিলেও? এই নাম মানে খুৰা, এই বিশ্বামিত্ৰৰ পাকিস্তান ভ্ৰমণ। বিশ্বামিত্ৰৰ পাকিস্তান ভ্ৰমণ? এইখন আকৌ কেনেকুৱা ভাওনা হে? সাংঘাতিক সুন্দৰ ভাওনা। খুৰা, মাছ পালেনে? জানো পাই, বহুত সময় হ'ল মাছৰ দেখা দেখিয়ে নাই। খুৰা, আমি পিছে যাওঁ, ব'ল। খুৰা যাওঁ। তেৰিকা, ইয়াতো মাছ মাৰেনে? ময়ো যাওঁ। এইটো কি পেণ্ট পিন্ধিছ? লং পেণ্টো নহল, হাফ পেণ্টো নহল। আজিকালি এইটো এটা ষ্টাইল, এনেকৈ পিন্ধিলে ছোৱালীয়ে বৰ ভাল পায়। আৰু এনেকে যে দাঙি আছ, কঁকালত ৰছী এডাল বান্ধি লব নোৱাৰ নেকি? ৰছী? আপুনি মোক পগলা বুলি ভাবিছ নেকি?
এনেকে পেণ্টটো ডাঙৰটো ষ্টাইলৰ ভিতৰতে পৰে। তোৰ অলপ আগতকৈ বেছি হ'ল নেকি? বাপৰে কৃপণৰ জাত। তই কিবা কৈছ? নাই কোৱা। কৈছ? নাই কোৱা। কৈছ? নাই কোৱা। কৈছ? নাই কোৱা। মই জানো নহয়, মনৰ ভিতৰত কিবা এটা কলেও হাৰি যাব নোৱাৰ। মুখৰ ভিতৰতো কিবা এটা কৈ সাৰি যাব নোৱাৰি। ৱা কতে মৰো মই। মানুহটোৱে এতিয়াও ভূত বহা দি বহিয়ে আছে। আৰু এই পুৱাই পুৱাই বৰশী কেইডাল লৈনো ক'ত গৈছিলে? এইখিনি অঞ্চলৰ পানীত ভেকুলী এটাও পাবলৈ নাই, বৰশী বাবলৈ যায়। হেৰি জীয়েক যে আহিব খবৰ আছেনে নাই? আৰু সেইখন কি চাই আছে? পেপাৰ চাব নাপায় নেকি? পাই পাই। এইখন যোৱাকালি বজাৰৰ পৰা পেটিকুট বান্ধিলে পেপাৰখন পঢ়ি বন্দী থব নালাগে। খবৰে দিয়াচোন। এবছৰ আগতেও খবৰ আছিল, এতিয়াও খবৰেই আছে। কিবাটো দৰকাৰী কথাও থাকিব পাৰে। পাৰে পাৰে, আপুনি নলগা জেঙতহে লাগি থাকিব পাৰে। চাওঁ দিয়ক কেৰাহী ধৰিব লাগে। চিম্পি, চিম্পি চা এফালে আহচোন। মাজনীবা দেখোন কৰবালৈ যোৱা নেকি? যাওঁ নহয়, আহিলোহে। পিছে তুমি ক'ৰ পৰা আহিলা? বাক কলেজত থৈ আহিলো। আপুনি ঘৰলৈ যায় নেকি? কলেজলৈ যাম বুলি ভাবিছিলো। পিছে বেগখন চাওঁ দিয়ক, মই ঘৰলৈ যাম এতিয়া। ধন্যবাদ দেই। মাক কবা মই কলেজলৈ গৈছো বুলি। ধন্যবাদ নহয়, কিবা এটা খুৱাওক। কিবা এটা খাই যাবা হোৱা। ভাল বাৰু। খুৰীদেউ, খুৰীদেউ। কি হ'ল? পেটটো ফালিছ কিয়? মাজনীবাই বেগখন দি পঠাইছে, কলেজলৈ যোৱা বুলি কব। তাৰ মানে মাজনীবা আহিলে? কব নোৱাৰো। কব নোৱাৰো যদি বেগখন ক'ৰ পৰা আহিলে? মাজনীবাই দি পঠাইছে আকৌ। তাৰ মানে মাজনীবা আহিলে? হ'বও পাৰে, কাম নাই আৰু। কেনেকুৱা, ভালনে? আছো আৰু। পাৰ্টি দিব লাগিব। কিহৰ পাৰ্টি? পাছটো অকল ময়ে কৰা নাই। পাছ ফেলৰ কথা নাই, সেইবোৰ কিন্তু নহব। অথনি পোৱা যে বুন্দা পৰি আছে, তাৰে পাৰ্টি আকৌ। বল। কমল দাক লগ পালি? নাই পোৱা। আহিছিলে নেকি? বেচাৰটোলে বেয়াই লাগে। বাস্তৱ কলেজ কলেজ বাস্তৱ কেইবাজে তাত বাতি কৰিলে হিচাপেই নাই। হয় পাই, মাজতে পথ বন্ধু চব খেলি মেলি কৰি দিলে। সৈডাল আহিছে। ৰেডি থাকিবি। হাঁহিব নকৰ। বহুত দিন দেখাই নাই নহয়। তোমালোকৰ ভালনে? ভাল ভাল। ছাৰ, আপোনাৰ পিছে? মোৰ ভাল ভাল, একেবাৰে সাংঘাতিক ভাল। তোমালোকৰ চাগে ৰিজাল্ট ভালেই। ভাল ছাৰ। ধন্যবাদ। এবাৰ এবাৰকৈ যাম দেই। কলৈ ছাৰ? তোমালোকৰ ঘৰলৈ আকৌ। পাৰ্টি খাবলৈ যোৱাৰ আগতে মিছ কল এটা দিম দেই। বেয়া পাবা নেকি? নাপাওঁ ছাৰ। এতিয়া যোৱা দেই, পাছত লগ কৰিম। হ'ব ছাৰ। কি হ'ল, লম্ভিলে নেকি? নাই লম্বা। টকা 500 ধাৰলৈ নিছিলো, চান্স পালে আৰু সেইটো কথা। মা, মা। আহিলা এজনী? মাহীৰৰ ঘৰত ভালনে? ভাল ভাল, সকলোৰে ভাল। আজি আকৌ কিবা বন্ধ বুলি শুনিছিলো যে, গাড়ী চলিছে জানো? তাকেইতো, ৰাতিপুৱাৰ পৰা ৰখি ৰখি বাছ এখন পালো। কি ভিৰ। দাদা নাই নেকি? কব নোৱাৰো পাই, ক'ত যায়, কি কৰে, কি বিজনেছ কৰে নেজানো। বগাই, কি হ'ল? ওপৰলৈ কি চাই আছ? কলগছৰ পৰা মাদুলি এটা উৰি যোৱা যেন পালো। হয় নেকি? কল পকিলেই চাগৈ। মই কি জানো, কল পকিবও পাৰে নপকিবও পাৰে, সেইটো কলৰ ব্যক্তিগত কথা। বগাই, তই এটা কাম কৰচোন। আইজনী আহিছে নহয়,
তোৰ লগত 5 টকা এটা হ'ব নেকি? যাচোন কণী দুটা লৈ আন। আপুনি আগৰ পইচাই ক্লিয়াৰ কৰা নাই, নোৱাৰো দেই। যা লৈ আন যা। পইচা আছে ফাঁকি। দুটা কণী, মানুহ 5 জন। মই কিন্তু সদায় সদায় জল খাই থাকিব নোৱাৰো দেই, কৈ দিলো। ঐ কালি কি হ'ল জানা? কি হ'ল? চেনিয়ে মোক লগ পাইছিলো আকৌ। কি ক'লে? কি কব আৰু, টকা দুশ ললো আৰু বুদ্ধি কৰি। ঐ কি হ'ল? ইমান দেৰি কৰিলা যে? আও কথাষাৰ মইহে কব লাগিছিল, ইমান দেৰি কিয় হ'ল? ব'লা ব'ল। মন্দিৰলৈ আহি মনটো কিবা এটা ভাল লাগে ন? ভালতো লাগিবই, ঠাইডোখৰ মুকলি, তাৰ উপৰি মন্দিৰটোও যে ওপৰত। মোৰ কিন্তু এইবিলাকত ইণ্টাৰেষ্ট নাই। টাইম পাছ বাছ আহিব লাগে, আহিছো আৰু। ঐ পাগলী, এইবিলাক কথা ইয়াত ক'ব নাপায় নহয়। গুৰু গোসাঁই নমনাৰ কাৰণেই তোৰ এই অৱস্থা। মোৰতো ভালেই, বাছ বিন্দাছ। ঐ চা, তলৰ সেই পাহাৰৰ মাজে মাজে একা বেকা ৰাস্তাত গাড়ীবোৰ গৈ আছে, কিমান যে ভাল লাগে ন? চাই বৰ ভাল লাগিছে তাই। বাবু দা, মই ইয়াতে আছো। সেই হেলক চা, মই হলে তেনেকে য'তে ত'তে আড্ডা নেমাৰো পাই। তাৰমানে তই তলে তলে পৰিকল্পনা নামিছ? নহয় মানে কল্পনাহে কৰিছো। মোৰ মনে বিচৰাজন সহজ সৰল, একদম চিম্পুল হ'ব লাগিব। ঋত্বিক আমিৰ নে আব্ৰাহামৰ লেখীয়া? বেলেগ উদাহৰণ নাই নেকি? নন্দিতা, তোমাৰ পিছে নিশ্চয় কমলদালে মনত পৰিছে ন? মোৰ মনে বিচৰাজন হ'ব জোনাকে আজি বাৰু কিনো কব খোজে, হিয়াতে আজি আমাৰ আশাৰ বাঁহী বাজে। আমার মনে দেখো সপোন কারে ভাজি, আশাৰে বালি চৰো খোজে আজি। জোনাকে আজি বাৰু কিনো কব খোজে, হিয়াতে আজি আমাৰ আশাৰ বাঁহী বাজে। ফুলৰে বুকুতে যে থাকিলে মধু ভৰি, ভোমোৰাই আহি দেখো লহিয়া তুঁহৰি। মৰহি শুকালে ফুল
জোনাকে আজি বাৰু কিনো কব খোজে হিয়াতে আজি আমাৰ আশাৰ বাঁহী বাজে পাৰ হম বুলি জীৱনৰে নদী তোমাৰে আশাৰে তৰি ললো যে আপোন কৰি সিপাৰ পাম নে নাই নিৰাশাহিয়া কপাই ধুমুহাহি যদি বুঢ়াই তৰি মাঝ নদীতে আখারে তরি নিবানে কি তুমি কারি জোনাকে আজি বাৰু কিনো কব খোজে হিয়াতে আজি আমাৰ আশাৰ বাঁহী বাজে আমার মনে দেখু সপোন কারেং হাজি আশাৰে বালি খালো জিৰাব খোজে আজি জোনাকে আজি বাৰু কিনো কব খোজে হিয়াতে আজি আমাৰ আশাৰ বাঁহী বাজে জোনাকে আজি বাৰু কিনো কব খোজে লা 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 La 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 তাৰ মানে তুমি গুৱাহাটীত মাহীয়েৰৰ ঘৰত থাকিম বুলি ভাবিছা? হয় দেউতা, কম্পিউটাৰটো শিকা হ'ব। অ কমল দা, ভালনে? অ ভাল ভাল তোমাৰ আছো আৰু। কমল দেখোন, ভালনে? আছো খুৰা পিছে আপোনাৰ পিছে কমল, কথা এটা হ'ল নহয়। কি কথা খুৰা তুমি মাছ মৰা কিটিপ কিবা জানা নেকি হে? মাছ মৰা কিটেপ সিদিনাখন যে টপাত টপ মাছ মাৰি দেখুৱাইছিলা, ময়ো এদিন তাত বৰশী বাইছিলো নহয়। কতা মাছ দেখোন এটাও নাপালো। এ খুৰা মানে মাজে মাজে এনেকুৱা হয়ে বুজিছ মাজনী, কমলে মাছ মৰা কিবা টেকনিক জানে। অ সঁচাকৈয়ে নে? কমল দা প্লিজ এদিন মাছ মাৰি দেখুৱাব লাগিব। জয়ন্ত দাই ভাল ফচালে। কিবা কৈছা? নাই নাই মানে খুৰা মাছৰ কথাকে ভাবিছো। মই জানো নহয়, এইবোৰ নহব, মাছ মাৰি দেখুৱাব লাগিব। কি ক মাজনী? অ সেইবোৰ নহব দেই কমল দা। এদিন তুমি আহিবা, আমি মাছ মাৰিম আৰু দুপৰীয়াৰ ভাত সাজ আমাৰ ঘৰতে খাবা। অ আমাৰ তাতেই খাবা। দুপৰীয়া সাজ আপোনালোকৰ ঘৰত মাছেৰে? কেনেকুৱা, ভালনে তোমালোকৰ? আছো আৰু জয়ন্তদা, আপোনাৰ পিছে? আছো আৰু তোমালোকৰ কৃপাত। জানাই নহয় বেকাৰ, অলপ টাইম পাছ কৰিছো।
লগৰ কেইজন নাই হ'বলা আছে কৰবাত চেনেল মিলাই আপোনাৰ চেনেল নাই নেকি চেনেল বৰ্তমানে কানেকশ্যন ছিঙি থোৱা আছে আমাৰ নিচিনা বেকাৰ ল'ৰাক কোনে ছোৱালী দিব পিছে বাহিৰৰ বিয়া পাতিছা ন আমাক পাছা নাপাহৰিবা মাতিম নামাতিলে হ'বনে আৰু যাওঁ যাওঁ জয়ন্ত দা আপুনি ইয়াতে বহি আছে আপোনাক ক'ত ক'ত বিচৰা নাই মই কিয় কি হ'ল খুৰাই মাছ খাওঁকে আছে আৰু তাকো জানে কিহৰ মাছ বৰশীৰ মাছ প্ৰেমৰ পোকুক দিছে চাগে এই বজাৰৰ পৰা কিনি নানো কেলে বৰশীত পাইছো বুলি ক'লেই হ'ল সেইটো নাখাটিব লগত খুৰাৰ নন্দিতাও থাকিব তই তাৰমানে হিৰ' হৈ মাছ মাৰি দেখুৱাব লাগিব খৰচ অলপ পৰিব খৰচ খৰচ অলপ পৰিবই ৰেডি আছতো ৰেডি তেতিয়াহ'লে ব'লা বলক দেউতা চুৰি এখন ঠিক কৰি লওক আকৌ খুৰা দিয়কচোন দিয়ক এই বৰশী কেইডাল মোকে দিয়ক এই মাছ মৰাণ নিচাত চুৰিয়াখন ভালকৈ ল'বই পাহৰিলো লওক ভালকে লওক এতিয়া বলক আমি আহি আছো চব ঠিকেই আছে সোনকালে কৰক সোনকালে কৰক দিম হ'ব বাৰু দিম কালৈ ফোন কৰিলা কমল দা এই লগৰ এজনলে দৰকাৰ এটা আছিলে খুৰা অলপ সোনকালে বলক বৰশী ক'ত বাবা হে বৰ সুন্দৰ জেগা আছে বলক না আপুনি চাব আৰু কিমান দূৰ হে সেইডোখৰ ঠাই চক খুৰা সেইডোখৰতে আমি বৰশী বাম। ঠাইডোখৰ বেয়া নহয় পিছে খুৰা ময়দা আনিছে নাই মানে ময়দাৰ টোপ আনিছো সেইবোৰ আৰু ক'ব লাগেনে খুৰা চক আমি ইয়াতে বৰশী বাম দিয়া তেতিয়াহ'লে বৰশী কেইডাল কমল দা মাছ পামনে ইয়াতে পাম চাওঁচোন আজি কি মাছ পাওঁ খুৰা দিয়ক ময়ে টোপ লগাই দিওঁ চাওঁ কমল দা বেগখন মোক দিয়া চাওঁ খুৰা এই বৰশী মোক দিয়ক এইবাৰ মাছ লাগে নে নাই দেখা যাওক নন্দিতা তুমি বহা আকৌ হয় নেকি মাছ ধৰিবাই তাৰমানে ভাং গোন্ধাইছে তুমি ভাং খাই আহিছা নেকি হে এয়াইতো মাছ মৰাৰ টেকনিক ভাঙৰ গোন্ধ পালে মাছ ওচৰলৈ আহে টানিলে এইয়া দেখিলে খুৰা গৰৈ মাছ যাত্ৰা বেয়া নহয় বা মাছ আছে দেই চাওঁ বেগখন দিয়া সেইটো আকৌ কি খুৰা টানিলে এইয়া সেইটোও টানিলে চক এইয়া চক আৰু এটা গৰৈ মাছ বাপৰে এইয়া চক বাপৰে মাছ আছে দেই আছে আকৌ টানলে এইয়া চক কমল দা খালি গৰৈ মাছে দেখোন বেলেগ মাছ নাই নেকি হ'ব দিয়া পুঠি গৰৈ নাপাইনো আজিকালি ক'ত কাৱৈ মাগুৰ পাম এইয়া চক গৰৈ মাছ আৰু এটা লাগিলে খুৰা দেখিলা নন্দিতা মাছ কেনেকে লাগিছে ময়ো কালিৰ পৰা ভাং খাই আহিব লাগিব দেই নন্দিতা তুমি মাগুৰ মাছ খাই বৰ ভাল পোৱা ন ইয়াত মাগুৰ মাছ আছে জানো ইয়াত যে মাগুৰ মাছ আছে মোৰ কিন্তু বিশ্বাস নহয় কি ঠিক থাকিবওতো পাৰে এইয়া চাবা এবাৰ মাগুৰ মাছ আহিলে এইয়া নিলে কুকুৰৰ জাত মাগুৰ মাছ লাগে এইয়া চক এইয়া আহিলে এইটো দেখোন চেঙেলী মাছ হ'ব দিয়া মাছেই তাকেইতো খুৰা আজিলে হ'ব দিয়ক নন্দিতা হ'বনে আজিলৈ হ'ব দিয়া কাইলৈ আকৌ মাছ মাৰিম কাইলৈও মাছ মাৰিব বেছি কিন্তু
দেৰি কৰিব নোৱাৰো দেই। হ'ব হ'ব আহিম নহয়। হেৰি বাচ্চা মোৰ নেজানা নেকি হে? গাভৰু ছোৱালী দেখি একেবাৰে ক'ব নোৱাৰা হৈ পৰিছে। নহয় মানে কি নহয় মানে ইমান ডাঙৰ ৰাস্তাটোৰে নুজুৰিলে ছোৱালী অকলশৰীয়াকৈ পাবহে লাগে আৰু। নহয় মানে ৰাস্তাটো পিছল যে মাথা লাল কৰি দিওঁ নেকি? দুখ পালে নেকি হাতখন আঁতৰ কৰক। ডেকা ল'ৰা মতলব চব বুজি পাওঁ। বাইক আৰু মোবাইল পালে একেবাৰে বলিয়া হৈছে। হিৰো যেনিবা বগাই ব'লা। বল নহয় মানে আপুনি ভুল বুজিছে চকুৰ ফালে তৰতৰে কি চাই আছে? উলিয়াই দিম বাপেকে। হেৰি ডাঙৰীয়া ভাগ্য ভাল ককাকে নেদেখিলে নহলে পিঠি বহল কৰি পঠিয়াব। বাইদেউ ব'লা। বাপৰে অসুৰৰ বংশধৰ কি ক'লে? নাই মানে চৰি বগাই ব'লা। ব'লা। আজিহে এইখনে বেমাৰ দেখুৱাব পালে নমস্কাৰ নমস্কাৰ ওচৰে পাজৰে ক'ৰবাত গেৰেজ পাম নেকি বাৰু কিবা অসুবিধা যেন পাইছো অলপ ইঞ্জিনৰ প্ৰব্লেম দেখুৱাইছে এই অঞ্চলত নতুন যেনে লাগিছে কাৰ কথা সুধিলে বা মোৰ বাহিৰে ইয়াত যিজন আছে তেওঁৰ কথাই কৈছো আপোনাক কথা এটা সুধো কওক আপুনি দেখিছো কিছু ৰখাল দেই মোৰ নাম সপোন বৰুৱা কোম্পানীৰ কাম এটাত আহিছো ইয়ালৈ মোৰ নাম অমল শইকীয়া ঘৰৰ গালি সপনি শুনি থকাতকৈ সৰু সুৰা কিবা এটাত লাগি আছো ইয়াতে আপুনি অকণমান ৰওক মই আহি আছো অকণমান ৰখ বুলি কৈয়ে গুচি গ'ল যে বাইক এখন বেয়া হৈছে অকণমান চাই যাব লাগে ৰধলা পথাৰৰ ওচৰত ভয় খালে নেকি সেই ঠাইতে অকণমান টাৱাৰ পোৱা যায় গেৰেজৰ ল'ৰাটাক মাতি পঠাইছো অলপ পাছত আহি বাইকখন লৈ যাবহি বাইক লৈ যাব চিন্তা কৰিব নালাগে বাইক নেহেৰাই মানে হ'ব ব'লক ঘৰৰ ওচৰতে একাপ চাহ খাই আহোঁ দেৰি হ'ব নেকি নাই নাই ভয় কৰিব নালাগে আহক বহক এই আমাৰ বাংলো মা অ মা আরে বলছে ঠিক আছে হ'ব বাৰু বাপৰে নাই নাই মানে কি নাই মানে ভৰিখন ভাল পালেনে কিয় বা মালিচ কৰিব আহিছে নেকি আচ্ছা এ মোৰ ভণ্টি দেই একমাত্ৰ ভণ্টি নমস্কাৰ নমস্কাৰ আগত কৰবাত দেখা হৈছিল যেন পাইছো দাদা আলহীৰ লগত চিনাকি হোৱাই নাই নহয় এখেত মোৰ মা নমস্কাৰ তোমাৰ ঘৰ ক'ত আছিলে জানো গুৱাহাটীত গুৱাহাটীত মোৰো ভনী এজনী থাকে এবাৰ গৈছিলো কাৰ লগত গৈছিলো জানো মোৰ ভনীজনী গিৰিয়েকৰ ককায়েকৰ ছোৱালীজনীৰ বিয়াত বেছ জমিলে কিন্তু মা আলহী পাহৰিছিলোৱে আইজনী চাহ অকণ কৰোগৈ চাহ চাহ খাব
বনাবলৈ কৈছো কি হৈ গৈছে ঠিক আছে চিন্তা কৰিব নালাগে মই দিম অ'কে মই গৈ আছো আচ্ছা আপোনাৰ বাইক ৰেডি আমি এতিয়া উঠিব পাৰো মা অ মা তোমালোকে চাহ খালানে? খালো এতিয়া আহিছো বাৰু ভাল বাৰু আকৌ আহিবা লোৱা মই অলপ আগবঢ়াই আনো আপুনি কিয় আহিব নাপায় নেকি? মইতো তেনেদৰে কোৱা নাই বেয়া নহয় কাৰ কথা ক'লে বা ঘৰটোৰ কথা কৈছো আকৌ কামত বিৰাট ব্যস্ত থাকে নেকি? কিয় বা সুধিলে মানে আপোনাৰ মোবাইলটো মোবাইলটো কালি ক'তনো এৰিলো এইটো নেকি? ধন্যবাদ ভাল বচালে দেই বহক চাহ একাপে খাই যাওক খাম বাৰু আজি নহয় বেলেগ এদিন অলপ আগবঢ়াই দিওঁ নেকি বাইকত পাছত কেলেণ্ডাৰ হৈ যাম কেলেণ্ডাৰ এনেকে নহব কামত অলপ স্পীড লাগিব চাওঁ কি ফুল আনিছ চাওঁ কি মোৰ মূৰটো ফুলটো উলিয়া এইটো এই ফুলটোৰ অৱস্থাই নাই দেখোন ছোৱালী লাগে একো এটা চিষ্টেম নাজানো তই এটা কাম কৰ কি কাম সেই যে মানুহ ঘৰ দেখিছ সিহঁতৰ পদূলিমুখত ভাল ৰঙা গোলাপ ফুলি আছে লৈ আহিবি যা আনগে যা কিবা কয় নেকি পূজাত লাগে বুলি কবি যা যা আকৌ নহলে এইফালে অভাৰটেক কৰি গুচি যাব অ হয় নেকি ঐ সোনকালে আহ নন্দিতা আহি আছে নন্দিতা 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 ৰবাচোন দৰকাৰ এটা আছে কি হ'ল দৌৰি আহিছা যে নন্দিতা তোমাৰ ভাল কি হ'ল এইটো কথা ক'বলৈকে দৌৰি আহিছিলা নেকি মানে কি দৰকাৰ আছে নোকোৱা কিয় দৰকাৰ মানে নাই মানে বেলেগ এদিন কম দিয়া কাম নাই আৰু অকৰাটো ক'বা ফুলপা আকৌ কি ঐ বুলবক চালা গৰু ৰ টুকৰ মোবাইলটো দিলে নে দিলে আকৌ ল'ৰাজন ভালেই গুৱাহাটীতে থাকে কি কাম কৰে বুলি ক'লা কিবা কোম্পানীত কাম কৰে টকাও আছে আমাৰ এই গাঁৱৰ ল'ৰা কমলৰ বিষয়ে বেয়া নহয় কি সেই বাগানৰ ল'ৰাটোৰ কথা কৈছে আগৰ সেই বাগানীয়া হৈ থকা নাই শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে সিহঁতৰ মাজত কবি সাহিত্যিকো আছে ক'ব নোৱাৰো পাই আপুনি কি কথাবোৰ চিন্তা কৰে চাওঁচোন কি কৰিব পাৰি বিয়াত বেছি টকা পইচা খৰচ কৰিব নোৱাৰি বজাৰত বস্তুৰ যিটোহে জুই চাইত দাম বেয়াকৈ দুখ পালে নেকি আচ্ছা না তোৰ চকুৰ ফালে তহঁতৰ কি চাই আছে উলিয়াই দিম বাপেকে নাই নাই মানে কি নাই মানে ভৰিখন ভাল পালে নে কিয় বা মালিচ কৰিব আছে নেকি অলপ আগবঢ়াই দিওঁ নেকি বাইকত পাছত কেলেণ্ডাৰ হৈ যাম
হ'ল ৰৈ দিলা যে? যদি বেয়া নাপায় চাহ একাপ খাই যাব নেকি? আকৌ আপুনি? কাম নাই আৰু? আছে আছে, বহুত কাম আছে। যদি বেয়া নাপায় বেলেগ এদিন। কি মানে কি মানে কৰি আছে? নকয় কেলে? মানে কালি মই ফ্ৰী আছো। যদি বেয়া নোপোৱা তেনেহ'লে মই মানে কেলেণ্ডাৰ হৈ পাছত উঠি ঘূৰি ফুৰিব লাগে ন? তাৰ মানে এগ্ৰী। দেখিছনে নাই? নন্দিতা গ'লে বাইকত। কি পখিলা উৰি গুচি গ'ল সুগন্ধি বিলাই। কি কয় হে? তোৰ একো নহ'ব। এইবিলাক কামত স্পীড লাগিব, স্পীড। দেখা নাই কিমান স্পীডত গুচি গ'ল? ন জয়ন্তদা, কি কৰিলে ভাল হ'ব? ফুলপাহ দিওঁনে? ঐ তই নোৱাৰ যদি ক, ময়ে দি থৈ আহোঁ। ধত বুৰ্বক, এতিয়া ফুলৰ কথাই ভাবি আছ? ফুল মাৰো বুলি ডাইৰেক্ট ফেচ টু ফেচ, পাছত যি হয় হ'ব। এই কি হ'ল? এইটো নন্দিতা, কি চিন্তা কৰিছা? মোক লৈ মা দেউতাৰ চিন্তা হৈছে। চিন্তা কৰিবলৈ কি আছে? সপোন দা, কথাবোৰ সহজভাৱে নল'বাচোন। ঠিক আছে মা, কথাবোৰ এতিয়া গভীৰভাৱে লৈছো বাৰু। কোৱা। কথাবোৰ লুকাই থকা নাই। এটা কাম কৰো, তোমালোকৰ ঘৰলৈ গৈ কথাবোৰ খোলা খুলিকে কৈয়ে পেলাম। কি হ'ল, একো নকলা যে? আৰু আপোনালোকৰ ঘৰত? গোটেইবিলাক কাম একেলগে কৰিব নোৱাৰি নহয়। কমল দা, আপুনি ইয়াত? নাই মানে এনে। সপোন দা, এয়া মোৰ বন্ধু, মানে বেষ্ট ফ্ৰেণ্ড কমল দা। নমস্কাৰ, আপোনাৰ নাম? সপোন বৰুৱা। আপোনাক পিছত লগ পাম বাৰু। নন্দিতা, এতিয়া মই আহোঁ। চিনাকি পৰ্ব আৰম্ভ হৈছেহে, যায়েনে? নাই মানে মোৰ লগৰ এজন ৰখি আছে। ঠিক আছে তেনেহ'লে, লগ পোৱাৰ আশা থাকিল। ঐ, কি হ'ল, মনটো কৰবালৈ উৰিছে নেকি? নাই, একো নাই, ব'লা। আচলতে কি জানে, এনেকুৱা কিবা এটা হ'ব যে ভাবিবই পৰা নাছিল। ভাবিবলৈ আৰু কিটো আছে? জন্ম মৃত্যু বিবাহ এইবিলাক কেতিয়া হয় কোনেও নাজানে। মোৰ বিয়াৰ আগতে মানে সেই গাভৰু অৱস্থাত কংখন লতি ঘটি হৈছিল নে? গাভৰু অৱস্থাত মই বৰ ধুনীয়াজনী আছিলো নহয়। কৰবালৈ ওলাবই নোৱাৰো। সেই ডেকা ল'ৰাকেইটা যিহে উৎপাত। যোৱাচোন মাজনী, এলবামখন লৈ আহাগৈ। মাৰো যে কাম নাই আৰু। এবাৰ বিন চাবলৈ গৈছিলো নহয়। কেতিয়া? গাভৰু অৱস্থাত আকৌ। তেতিয়া মাজনীৰ দেউতাকে গোটেই বিহুতলীখন মোক পিট পিটাই বিচাৰি ফুৰিছিল। তাৰপিছত? বিচাৰি বিচাৰি মোক পালে নহয় দেখা। তেতিয়া দিনত আকৌ গাভৰু ছোৱালী অকলশৰীয়াকৈ ওলাবই নোৱাৰে। তাতে আকৌ ৰাতিৰ কথা। ৰাতিৰ কথা? কি কথা? সেই টকৰাটো কৰবাৰ। সেই গাভৰু অৱস্থাত মই এদিন বিহু চাবলৈ গৈছিলো দেউতাৰ লগত। তেতিয়া মাজনীৰ দেউতাকে মোক পিট পিটাই বিচাৰি ফুৰিছিল। তেতিয়া আপুনি কি কৰিলে? তেতিয়া আৰু কি হব, মাজনী দেউতাকে মোক ইংগিতত মাতিলে। এইফালে আহা, মই কৈছো নেযাও। এইফালে আহা, মই কৈছো নেযাও। কোনোবাই দেখিব। তেতিয়াৰ দিনত গাভৰু ছোৱালীক বদনাম ওলালে হ'ল আৰু। হয় নেকি? তেতিয়া আপুনি কি কৰিলে? তেতিয়া আৰু কি কম, মই ইংগিতেৰে কলো, কাম নাই আৰু এই ৰাতিখন। হেৰা, তোমাৰ মূৰৰ গণ্ডগোল হ'ল নেকি হে? এই দুপৰীয়াখনকে ৰাতিখন কৰিলা যে? নহয়, মানে মোৰ গাভৰু কালৰ কথা এওঁক কৈ আছিলো। এওঁ মানে? নমস্কাৰ। বহা বহা। কৰবালৈ গৈছিলে নেকি? সেই ৰাতিপুৱাই সকাম এটা খাবলৈ গৈছিলো। নেৰে একেবাৰে দুপৰীয়া সাজ খাই আহিলো। দেউতা, গা ধুবলে? যদি বেয়া নাপায় তেনেহ'লে আজি উঠো আৰু। আজি আকৌ ল'ৰাটোও নাই। জানো ক'ত যায় কি কৰে। যাচোন মাজনী, এওঁক অকমান আগবঢ়াই দেগৈ। ভালদৰে চিনাকি হোৱাই নাই নহয়। পপ্পা, আহিবা। আহিম, খুৰীদেউ আহিছো। হেৰি, কেনেকুৱা দেখিলে? এইজনে নেকি? ল'ৰাজন বেয়া নহয়। ঐ, কেনেকুৱা? ঐ, আজিকালি দেখোন তোক লগ নোপোৱাই হলো। আজি পাইছ নহয়। কাৰ কথা কৈছ?
সপোন কৰ আকৌ সেইবাবেই তোমালোকক লগ কৰিব পৰা নাই বেয়া নাপাবা দেই ঐ পিংকি বেলেগ আৰু দেই কেতিয়া মাতিবা কি বিয়া আকৌ ঐ সেইজনৰ লগতে নেকি ঐ এতিয়া যাওঁ দেই লগ কৰিম বাৰু শুভেচ্ছা থাকিল বিয়া ঐ দিগন্ত কমলক দেখিছ নেকি নাই দেখা এই নন্দিতাৰ বিয়া ঠিক হৈ গৈছে বচোন হে কলৈ অ হে খুৰীদেউ ভালনে ক'তনো ভাল কমলক অলপ লগ পাব লাগিছিল আজি ভালে কেইদিন হ'ল ই ঘৰত নাই নহয় হয় নেকি ক'ত গৈছে বাৰু সিদিনাখন কাৰ মুখত জানো শুনিলো সি বোলে কলিকতালৈ গৈছে কলিকতা মেয়েটা মন্দ ছিল না আচ্ছা কি যেন নাম ছিল মেয়েটা নন্দিতা नंदिता प्यार जब होता है नींद उड़ जाता है रात अकेले में तेरे याद आते हैं प्रेम যখন হয় নিদ্রা দূরে চলে যায় নিঃসঙ্গতা প্রতিদিন মোর মন তোমাকেই পেতে চায় দোস্ত প্রেম এভাবেই হয় এভাবেই হয়েছিল আর এভাবেই হয়ে থাকবে এই টেনশন নিয়ে লাভ নেই টেনশন ফ্রি হয়ে থাকবে নো টেনশন এই দুনিয়ায় অনেক অনেক মেয়ে আছে আমি আছি না সব ঠিক হয়ে যাবে ওকে গুড নাইট মাদল এসছো মাদল এসে গেছি গেট বন্ধ করে দিন বগাই পাতবোৰ কি কৰিছ নৰ্দমাত পেলাই দিছ নৰ্দমাত পেলাইছে টকা বছৰ লাগে নেকি যা ধুই আন
এযোৰ ড্ৰেছত তোমাক বেছ ধুনীয়া লাগিছে দেই কি হ'ল কি চিন্তা কৰিছা চিন্তাৰ কাৰণ নাই যাম পটাপট কামখিনি কৰিম আৰু লগালগ ঘূৰি আহিম কাম নাই বাবেইতো আনিছো তোমাক খটুৱাবলৈ চাওঁ ইফালে আহাচোন হেল্ল' অ' ছাৰ হয় হয় ঠিক আছে অ' মই গৈ আছো অ' মই যাওঁ গৈ পেলাই ফোন কৰিম চিন্তা কৰিব নালাগে ভালদৰে থাকিবা এতিয়া চাওঁ এবাৰ হাঁহি দিয়া আহোঁ ঠিক আছে বিছে চল সাগরে বেলোয়ারি ছাড়া মিছে জল সাগরে মাস্টারদা হ্যাঁ মাস্টারদা আমি কালকে আসাম চলে যাব আমার আর ভালো লাগছে না হ্যাঁ কি বলছো তুমি আমি তোমাকে এই মুম্বাই হোটেলে এত সুন্দর ম্যানেজারের কাজটা দিলাম আর তুমি বলছো কালই এখান থেকে চলে যাবে আরে মানুষ কাজ খুঁজে পায় না আর তুমি বলছো কালই চলে যাবে অবাক কাণ্ড ও সুশান্ত শোনো শোনো তোমার খবর আছে এই তোমার এই সাংহাই যাওয়ার ভিসা এবং পাসপোর্ট দুটো রেডি হয়ে গেছে আগামী 12 তারিখ সন্ধ্যে 6:15 তোমার ফ্লাইটের টিকিট মিস করবা কেন ঠিক আছে থ্যাংক ইউ প্রিয় মাস্টারদা আপনি মনে কিচ্ছু করবেন না আমি আপনার সঙ্গে দেখা করতে পারলাম না তার জন্য আমি দুঃখিত আজকে আমি আসামে চলে যাচ্ছি নমস্কার কলকাতা মুম্বাই টাটা বাই বাই কলকাতা মুম্বাই বাই বাই লন্ডন বাই বাই সাংহাই টাটা বাই বাই কলকাতা মুম্বাই বাই বাই লন্ডন বাই বাই সাংহাই আয় অসমী মোৰ বুকুৰাপন তোমাকেই লৈ কত দেখো সপোন ও ঘূৰিলো বহু মই এই ভুৱনত তুমিহে অনুপমা মোৰে ইমানত টাটা বাই বাই কলকাতা মুম্বাই বাই বাই লণ্ডন বাই বাই সাংহাই টাটা বাই বাই কলকাতা মুম্বাই বাই বাই লণ্ডন বাই বাই সাংহাই আয় অসমী মোৰ বুকুৰাপন তোমাকেই লৈ কত দেখো সপোন
পাৰৰে কোনো ৰূপহী তেৱে মৰাই ভনী আৰু প্ৰেয়সী খৰা আশাবোৰ মোৰ বুকুৰে লুইতৰে পানীয়ে জীপালে কৰে তোমাৰে ইতিহাস কত যে পুৰণি লাচিতৰ কথাকে কোনেনো নাজানে শংকৰদেউৰে সপোনৰ বৰষম চিলাৰাই বীৰৰে বিজয়ী বিক্ৰম কোমলী লোকতনা তোমাৰে বুকুত দেখুৱালা মোকে সপোনে অজৰ কলকাতা মুম্বাই বাই বাই লণ্ডন বাই বাই চাংহাই বাই বাই কলকাতা মুম্বাই বাই বাই লণ্ডন বাই বাই চাংহাই আই অসমী মোৰ বুকুৰা বোন তোমাকেই লৈ কত দেখো সপোন অ ঘূৰিলো বহু মই এই ভুৱনত তুমিহে অনুপমা মোৰে মানত বাই বাই কলকাতা মুম্বাই বাই বাই লণ্ডন বাই বাই চাংহাই বাই বাই কলকাতা মুম্বাই বাই বাই লণ্ডন বাই বাই চাংহাই আই অসমী মোৰ বুকুৰা বোন তোমাকেই লৈ কত দেখো সপোন বাই বাই কলকাতা মুম্বাই বাই বাই কলকাতা মুম্বাই কমল কেতিয়া আহিলি দুদিনমান হ'ল নন্দিতাৰ খবৰ পাইছই চাগে তাকেইতো কি কৰা যায় বাৰু শুনিছো নন্দিতাৰ মন খুবেই বেয়া এবাৰ তাইক লগ পাব লাগিছিলে পিছে কি কৰিলে ভাল হ'ব বাৰু জয়ন্ত দা আজি সোমবাৰ হয়তো লগ পাবও পাৰো কোনো ভগৱান নাই তুমি এটা শিলৰ মূৰ্তিহে মোৰ সিদ্ধান্ত মই নিজে লম নন্দিতা 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 নন্দিতা
কিয় তুমি কি পাগল লাগিছে মই আছো তোমাৰ কিবা নহলে মই বাচি থাকিম কমল দা আগৰ কথাবোৰ তুমি পাহৰি যোৱা